নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টো বহুত দিনৰ পৰা এইটো টপিকৰ ওপৰত বনাম বুলি ভাবি আছিলোঁ, কিন্তু কিবা নহয় কিবা এটা কামত থাকি যাওঁ। তো আজি আমি এই কথাখিনি ফাইনেল মোৰ পেনেপে মোৰ যিটো মনৰ ভাৱ হয় সেইটো আপোনালোকৰ মাজত প্ৰকাশ কৰিম বুলি আহিলোঁ এই ভিডিঅ'ৰ যোগেদি। তো আজি আমি পাতিব ওলাইছোঁ ট্ৰেডিং অসমত কিয় বন্ধ হৈ গ'ল, কিয় নচলা হ'ল, বা ট্ৰেডিং ছাকচেছ নে আনছাকচেছ বৰ্তমান এতিয়া আজি তাৰিখত। ঠিক আছে, ইয়াত নানা মানুহে নানা কমেণ্ট কৰিব, নানা মানুহ নানা মতভেদ দিব পাৰে। কমেণ্ট বক্স আপোনালোকৰ হয়, আপোনালোকে যি ইচ্ছা আপোনালোকে তাকে লিখিব পাৰে। ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিব, যিটো আপুনি কমেণ্ট দিয়ে সেই কমেণ্টটো সদায় জেনুইন হ'ব লাগে, যাতে কাৰোবাৰ মনত যাতে আঘাত নহয়। আপুনি কথাটো নিজে প্ৰেক্টিকেলি কৰি পেলাই কৈছেনে নাই, তেতিয়াহে মানে কমেণ্টটো দি বা শুনিও ভাল লাগে, বা দিয়াজনেও নিজকে মানে ছেটিফাই হ'ব পাৰে কি মই কমেণ্টটো দিছোঁ কাৰণ মোৰ লগত এনেকুৱা হৈছে দেই। এতিয়া আমি ট্ৰেডিং বুলি কোৱাৰ লগে লগে বাহিৰৰ পৰা আনি এটা বস্তু আমাৰ অসমত বেচা, বিশেষকৈ মই এটা ট্ৰেডাৰ, অসমৰ চবতকৈ ডাঙৰ ছাগলী ট্ৰেডাৰ হ'ল মই। আপোনালোকে যদি কয় অসমৰ চবতকৈ ডাঙৰ ট্ৰেডাৰ কোন, ললিত নাথ তিনিচুকীয়াৰ পৰা ছাগলী পঠায় বৰপেটা ৰোডত। হয়, পঠিয়াইছোঁ। অসমত কি জানি মই যিমান ছাগলী বেচিছোঁ ট্ৰেডাৰ হিচাপে বেলেগ কোনো আজিলৈকে বেচিব পৰা নাই। মাহটোত দুগাই ছাগলী, মানে মাহটোত এনেকুৱাও হৈছে মাহটোত আপোনাৰ 100টা ছাগলীলৈকে মই বেচিছোঁ, সেনেকুৱাও হৈছে। আগত 2021 চনত, 2019 চনত, 20 চনত সেনেকুৱাত বেচিছোঁ মই। আৰু লোৱাৰ অসমৰ প্ৰায়বিলাকত ফাৰ্মত যিমানবিলাকত ছাগলী বিটেল, চিৰহি, প্ৰায় আপোনালোকে ইউটিউবৰ মোক পুৰণা ভিডিঅ'বিলাক উলিয়াই পেলাই আপোনালোকে চাব পাৰে। নলবাৰী গৈছে, বৰপেটা গৈছে, বিজনীত গৈছে, চব দেখিব যে সেইফালে গৈছে। এইপিনে যোৰহাট, শিৱসাগৰৰ পৰা ধৰি গোটেই অসমখনৰ এইটো লাইনত যিমান আছে, তিনিচুকীয়াৰ পৰা লৈ একদম আপোনাৰ নলবাৰীৰ বৰপেটালৈকে যিমান লাইন আছে, 70% ছাগলী ললিত নাথে দিয়া ছাগলী, মানে মই দিয়া ছাগলী হয়। 70% ছাগলী মই দিয়া ছাগলী হয়। বহুত এনেকুৱা কাষ্টমাৰ আছে, বহুত মোৰ সেইবিলাক চিনাকি মানুহ আছে, আজিৰ তাৰিখত ফোন কয় কি ললিত দা আপুনি দিয়া ছাগলীটোৰ পৰা আজি মই 4 লাখ টকা ইনকাম কৰোঁ, 3 লাখ টকা ইনকাম কৰোঁ, 5 লাখ টকা ইনকাম কৰোঁ। যিহেতু মই এটা ট্ৰেডাৰ দেই, মোৰ এইটো গৌৰৱ হয়, মই দিয়া বস্তুৰ কাৰণে আজি কিছুমান মানুহ উন্নতি হৈছে। বহুত মানুহ হিচাপ নাই সিমান মানুহ উন্নতি হৈ আছে, বুজিছেনে? তো এতিয়া আমি ট্ৰেডাৰৰ বিষয়ে যিহেতু কথা পাতিব ওলাইছোঁ, ট্ৰেডাৰ শব্দটো মানুহ কিছুমানে বেয়া হিচাপত মানে ব্যৱহাৰ কৰিব লৈছে। ট্ৰেডিং শব্দটো কৈছে কি, ইউটিউবত, ফেচবুকত আপুনি গ্ৰুপত চালে আপোনালোকে তাত লিখে, কমেণ্টত লিখে, ফেচবুকত লিখে, গ্ৰুপত লিখে কি ট্ৰেডাৰ ফাৰ্মিং কৰি চলিব নোৱাৰে, ট্ৰেডিং কৰি পেলাই খাব ওলাইছে। তো আপোনালোকক মই কৈ দিব বিচাৰোঁ, ফাৰ্মিং কৰাটো যদি সহজ হয়, একদম ফেচ টু ফেচ কথা কৈছোঁ, কাৰো একো মতলব নাই, কোনোবা বেয়া পাইছে ভাল পাইছে, মোৰ একো পোকৰত নালাগে, চিধা কথা মই আপোনালোকক কৈছোঁ। ট্ৰেডিং কৰাটো যদি সহজ কথা হয়, যোনকেইটা মানুহে লিখে এনেকৈ কমেণ্ট, আপোনালোকে মোৰ ঠাইতে এখন ষ্টাম্প পেপাৰ দিব, ষ্টাম্প পেপাৰ লৈ আহক। মই নিজে চেলেঞ্জ কৰিছোঁ, দুটা ছাগলী আনক, এখন ট্ৰেইনত 2টা ছাগলী মাঙাওক, UP বা ৰাজস্থানৰ পৰা মাঙাই পেলাই 10 দিন আপোনালোকৰ ঠাইত জিন্দা ৰাখি পেলাই দেখাওক, নিজে ট্ৰিটমেণ্ট কৰি পেলাই 10 দিন জিন্দা ৰাখি দেখাওক, বা ডক্টৰ লগাই পেলাই আপুনি ট্ৰিটমেণ্ট কৰি 10 দিন জিন্দা ৰাখি দেখাওক। তেতিয়া কম কি হয়, ট্ৰেডাৰ কৰাটো বহুত সহজ কথা, যোনে তোনে আহি পেলাই ট্ৰেডিং কৰিব পাৰে। ফাৰ্মিং কৰাটোতকৈ ট্ৰেডিং কৰাটো বহুত হাৰ্ড কাম হয়, আপোনালোকে বিশ্বাস কৰক। ফাৰ্মিং কৰাতকৈ ট্ৰেডিং কৰাটো বহুত হাৰ্ড কাম হয়। এসপ্তাহৰ ভিতৰত যদি এগাই ছাগলী, যদি যিখিনি মানুহে এতিয়া বিহাৰ কোনোবা নলবাৰীত আনি পেলাই ছাগলী বেচিছিলে, আজি এতিয়া কিয় বন্ধ হ'ল? মেইন কথা হ'ল, আপুনি আহি পেলাই যদি এসপ্তাহৰ ভিতৰত ছাগলীখিনি যদি বিক্ৰী হ'ল, নহ'লে আপোনাৰ 10, 15, 20টা ছাগলী মাইনাছত গুচি যায়। কাৰণ প্ৰতিটো মানুহে, আপুনি এটা কথা মনত ৰাখিব, যেতিয়ালৈকে ছাগলী এটা বেমাৰ হয়, আপুনি যদি সেই ছাগলীটো জুগলাৰ বেনত যদি বেজি নেমাৰে, এণ্টিবায়'টিক, যিটো নিমুনিয়া আহি আমাৰ অসমত লাগিব, আপুনি যদি জুগলাৰ বেনত সেই বেজিটো নেমাৰে এণ্টিবায়'টিক, তাৰ লগত আৰু 4টা এক্সট্ৰাকৈ কৰি 5 দিন যদি আপোনালোকে চিকিৎসা নকৰে, আপোনালোকে ছাগলীটো নেবাচে, কোনো পধ্যে নেবাচে, বুজিছেনে? বহুত ৰিক্সৰ কাম হয় ট্ৰেডিং কৰাটো। আৰু ছাগলীটো চাইনিং নাইকিয়া হৈ যায়, চাইনিং নাইকিয়া হোৱাৰ পিছত ছাগলীটো দেখি ভাল নালাগে, কয় এই ছাগলীটো দেখিবলৈ ভাল নহয়, কালাৰ নাই, কিবা নাই, ইটো সিটো। এতিয়া মই যদি পটককৈ যায় দিল্লীত গ'লোঁ, 1 মাহমানটো মোক ছেটিং হওঁতে লাগে দিল্লীত। মই আগতে বহুত যাওঁ, সেনেকৈ ৰাজস্থান আজি যোৱা বছৰহে যোৱা নাই, তাৰ আগৰ বছৰলৈকে যোৱা বছৰ আছিলোঁ ৰাজস্থানত, গুজৰাটত। তাত ছেটিং নহওঁ মই, প্ৰায় কমচে কম মোৰ 6 কেজি 7 কেজি ৱেট লছ হয়। প্ৰতি বছৰে যেতিয়া যাওঁ, প্ৰতি বাৰতে 6 কেজি 7 কেজি মোৰ ৱেট লছ হয়। আগৰ মোৰ পুৰণা ভিডিঅ'বিলাক চাব, মই আজি 1 বছৰ হ'ল মই ক'তো ট্ৰেভেলিং কৰা নাই। আগৰ মোৰ পুৰণা ভিডিঅ'বিলাক চাব, মই ৰাজস্থানৰ পৰা আহি পেট পূৰা শুকাই গাল চাল সোমাই আহে,
বহুত মানে হাৰ্ড কাম হয় তাৰ বাহিৰে ট্ৰেইনত আহি পেলাই যে সেইটোৱে এবাৰ যে ছাগলী মই আনিছিলোঁ 8টা ছাগলী তাৰ 2টা ছাগলী মৰিলে পিছৰ ভিডিঅ'ত আপোনালোকে চাব এটা কাণ বগা ছাগলী আছিলে সেইটো ছাগলী মৰিলে আৰু এটা ৰঙা ছাগলী আছিলে সেইটো ছাগলী ট্ৰেইনতে নমাইছোঁ তাতে মৰিছে ছাগলীটো তাতে মৰিছে তো সেইবিলাকৰ ৰিক্স মানে এই 8টা ছাগলী যেন বেছি মোৰ 1 টকা পইচা নেবাছে 1 টকা পইচা তাত নেবাছে এটা ছাগলী 3000 টকা থকা থাকে 3000 4000 3000 3500 2000 সেনেকৈ থাকে কালি এটা ছাগলী বেচিছোঁ মাত্ৰ তাত 2000 টকা ৰখিছে 2000 নাই ৰখা 500 টকা ৰাখি বাকী কৰি দেখিছে মানুহজনে কৈছে কি আপোনাক মই পিছত দি দিম তো মানে 1500 টকা ৰখিছে আপুনি আছাম হিলকত ছাগলী এটা যদি বেলেগৰ পৰা আনি পেলাই যদি বেচে তেতিয়া দেখোন তাত 3000 বা 2000 টকা বাচি যায় F1 ছাগলী এটা যদি বজাৰ পৰা কিনি আনি পেলাই আপুনি বেচে তাতে দেখোন 3000 4000 5000 7000 লৈকে টকা বাচাই দিয়ে মানুহে 5000 6000 টকা নি পেলাই সেইটো 14000 টো বেচে দেখোন তো সেইটো ট্ৰেডিং কৰি থকা নাই সেইটো মানে বাহিৰৰ পৰা আনি পেলাই যেন বস্তুটো বেচিছে সেইটো বেয়া এতিয়া চাওক মই যদি বাহিৰৰ পৰা আনি পেলাই ছাগলী নিদিওঁ মই যদি দিদাৰ হুছেনে যদি বাহিৰৰ পৰা আনি পেলাই ছাগলী নিদিলে হয় সেইটো অঞ্চলত আজি দেশত ছাগলী ফাৰ্ম কিজানি নাথাকিলে হয় বা দিদাৰ হুছেনক দেখি পেলাই যদি মই ফাৰ্মিং নকৰিলোঁ হয় তো আজি তাৰিখত মই নহ'লোঁ হয় বা কি কয় আপোনাৰ এজন নগাঁও আপোনাৰ এজন জিতেন বৰাক যদি মই যাই পেলাই জিতেন বৰা দাক যদি মই যাই পেলাই যদি লগ নাপালোঁ হয় তেখেতক যদি ফাৰ্মখন নেদেখিলোঁ হয় আজি তাৰিখত মোৰ এখন ফাৰ্ম নহ'লে হয় আজি তাৰিখত মই সিমানখিনি মানুহক ছাগলী দিব নোৱাৰিলোঁ হয় আজি তাৰিখত অসমৰ এইটো নেভাবিব যেন এই বস্তুখিনি পইচাখিনি যেন আহিছে অসমত যেন এই পইচাখিনি ৰৈছে আপোনাৰ বা কাৰো একো লছ হোৱা নাই এইটো কথা ভাবক মই যেন পইচাখিনি ইনকম কৰিলোঁ ট্ৰেডিং কৰি পেলাই বাহিৰৰ কোনোবা এজন বিহাৰী বা বঙালী আহি পেলাই ৰাজস্থানী এজনে আহি পেলাই লৈ গ'ল হয় এইটো পইচা কিন্তু সেইটো পইচা ৰ'ল ক'ত আমাৰ অসমত অসমীয়া এটা হাতত ঠিক আছে মোৰ হাতৰ ৰ'ল মই ক'ত কিবা কিবি মাটি কিনিলোঁ 2-3টা পৰিয়াল চলালোঁ ঠিক আছে কিবা লোকচান হ'ল একো নাই মানে আমাৰ অসমীয়া এটা হাতত ৰ'ল বস্তুটো বুজি পেলাই চাব তাৰপিছত কথাবিলাকত ক'ব অলপমান ট্ৰেডিং কৰি পেলাই ট্ৰেডিং কৰি পেলাই আজি তাৰিখত মই যদি ট্ৰেডিং বাদ দিওঁ অসমত আজি তাৰিখত বৰ্তমান ট্ৰেডাৰ খালি মই আছোঁ তাকো আপোনালোকক আনি 10 দিন ৰাখি ছাগলীটো পুৰা ৱেডাৰ মেচিং কৰি পেলাই দিওঁ ডাঙৰ কলিজা এখন লাগে বুজিছেনে তাৰ বাহিৰেও পিছত আপোনাৰ মূলধন লাগে মুঠা ভালকৈ তেতিয়াহে আপুনি এনেকুৱা কাম এটা কৰিব পাৰে তো পটককৈ লিখি দিলেই ট্ৰেডাৰ কাম কৰি খাব নোৱাৰে এনেকৈ কৈ চাওক এবাৰ মই ষ্টাম্প পেপাৰত লিখি পেলাই দিম আপোনালোকে 10 দিন যদি ছাগলীটো বাচাব পাৰে মই সেই 2টা ছাগলী পইচা মই ফ্ৰী দিম লিখি পেলাই দিম 2টা ছাগলী যিমান টকা লৈছিলে সেইটো মই ফ্ৰীত আপোনাক দি দিম লিখি পেলাই দিম ষ্টাম্প পেপাৰত চবকে মই কোৱা নাই যিবিলাকে জানে তেওঁলোকে সেনেকুৱা কমেণ্ট কেতিয়াও নকৰে তেওঁলোকে জানে এই কামটো কষ্ট কাম হয় আৰু ফাৰ্মিং কামটো যেন মানুহে যেন অলপমান দিন কৰি পেলাই বাদ দি পেলাই যাই পেলাই তামিলনাডুত যে চিকিউৰিটি কৰি থাকে ফাৰ্মিং কামটো ইনে বাদ নিদিয়ে বহুত হাৰ্ড কাম হয় বুজিলে তাত ডাণ্ডাডাল লৈ পেলাই ৰখিয়ে থাকিব লাগে গাড়ী আহিছে এণ্ট্ৰি কৰিছে গাড়ী গৈছে ওলাই গৈছে এণ্ট্ৰি কৰিব লাগে একো টেনশ্যন নাই নিজৰ কোনো ইনভেষ্ট নাই মানুহটো খাৰা হৈ আছে ইয়াত ইনভেষ্ট লাগে জীৱ জ্বৰ হৈছে হাগা হৈছে পেটত পাথৰে হৈছে নে কিবাই হৈছে নে লিভাৰ ডেমেজ হৈছে কিবা হৈছে প্ৰতিটো বস্তু চাব লাগে সৰু পোৱালি এটাক যেনেকৈ চাই সেনেকৈ চাব লাগে তেতিয়া যাই পেলাই এখন ফাৰ্ম হয়গৈ তেতিয়া যাই পেলাই আপুনি এজন ফাৰ্মাৰ হ'ব পাৰিবগৈ বুজিলে মই নকওঁ মই এজন ফাৰ্মাৰ বুলি মই অনলি 20% এজন ফাৰ্মাৰ বুলি ক'ম বৰ্তমান মই নিজে কৈ থাকোঁ সদায় চিৰিয়াছ কৈ থাকোঁ মই গৰু ফাৰ্মত মই ছাকচেছ নহয় মই পাৰা নাই গৰু ফাৰ্মত কিন্তু মই বৰ ফাৰ্মত মই ছাগলী ফাৰ্মত ছাকচেছ কিহৰ কাৰণে ছাকচেছ মোৰ ঠাইত যিকেইটা বস্তু আছে ভাল মোটা পইচা দি থৈ যায় মোৰ ঠাইত বাৰবাৰী যিজনী আছে 2জনী আছে সেইকেইজনী ভাল মোৰ বিটেল এজনী আছে পোৱালি দিয়ে ভাল ট্ৰেডিঙত আনা ছাগলীখিনি যেনে তেনে এটা বেচত লছ হ'লে নেক্সট বেচত আকৌ মেনেজ কৰি পেলাই মোৰ ওলাই যায় মানে মই ছাগলী ফাৰ্মত ছাকচেছ হয় বুজিলেনে তো সেইটোৱে হয় আৰু ট্ৰেডিং যদি নকৰে অসমৰ মানুহে সেই ট্ৰেডিংটো বেলেগ কোনোবা নহয় কোনোবাতে কৰিব বুজিছেনে বেলেগ কোনোবা নহয় কোনোবা মাজতে যে নলবাৰীত এটা বিহাৰী আনি পেলাই ছাগলী বেচিছিলে সেই বিহাৰীটো যেন ইমান দামৰ 18000 14000 ষ্টাৰ্টিং থাকে 18000 20000 22000 এটা ছাগলী বেচিলে তাৰপিছত 3টা ছাগলী নিলৈ পেলাই মৰিলে মোক কিমান মানুহে ফোন কৰিলে কিমান মানুহৰ ছাগলী অনলাইন ট্ৰিটমেণ্ট কৰি দিছোঁ মই মোৰ ঠাইত লোৱা নাই তাৰ ভিতৰতো মই কিমান মানুহৰ ছাগলী অনলাইন ট্ৰিটমেণ্ট কৰি দিছোঁ তো বেলেগৰ কথা বেলেগ মই কোনো মানুহে ভাবে কি ললিত নাথে ইউটিউবাৰ হয় ললিত নাথে এনেকুৱা ইউটিউবাৰ মানে শুনক এনেকুৱা ইউটিউবাৰ যদি হ'লো হয় বেলেগৰ ছাকচেছবিলাক দেখাই থাকিলে হয় তাত মোৰ ৰিভিনিউ আহিলে পইচা আহিলে কিন্তু মই বেলেগৰ ছাকচেছ দেখাবলৈ নাযাওঁ মই যিখিনি শিকোঁ মই যিখিনি জানো সেইখিনি আপোনালোকক সদায় শ্বেয়াৰ কৰোঁ যিখিনি শিকিছোঁ যিখিনি জানিছোঁ যিখিনি কৰি আছোঁ বৰ্তমান সেইখিনিহে আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু সেইখিনি চাই পেলাই মই ভাবোঁ কি মই এইটো কথাই ভাবোঁ মোৰ এইবিলাকত ভিডিঅ' চাই কোনো এজন মানুহ লছ হোৱা নাই লাভ হৈছে উল্টা
আপোনালোকে যে মোৰ ভিডিঅ'টো 10 মিনিট দিয়েহি বা 5 মিনিট দিয়েহি এই ভিডিঅ'টো চাই যদি কিবা লছ হৈছে 100% কিবা নহয় কিবা এটা কথা শিকি যাব পাৰিছে আৰু ট্ৰেডিংটো থাকিবই লাগিব গম পায়নে হয় ছাগলী ফাৰ্মিঙৰ ট্ৰেডিংটো সদায় নাথাকিব পাৰে কাৰণ মই যিহেতু আপোনালোকক কৈ দিছোঁ 10 দিন হোৱাৰ পিছতে ছাগলীটো আপুনি নিব পাৰিব নগাঁৱৰ যোৱা ছাগলী তিনিচুকীয়াত যাবলৈ ৱেডাৰ মেচিং নহয় আপোনালোকে ভাবি চাওক 115 কেজিমান ৱেটৰ এটা আমাৰ বিটেলত আছিলে লাষ্ট টাইম তাক লৈ গ'ল ক'ত মাঘেৰিটা লৈ গ'ল তাৰপিছত মানে বিয়া এখনৰ কাটিব অলপমান দিন আছে বিয়াখনৰ কাটিবলৈ মানে তেওঁ বেচিব কিন্তু বিয়া নাপাওঁতে এসপ্তাহ 15 দিন থাকোঁতে ছাগলীটো মৰি গ'ল ৱেডাৰ মেচিং নাই হোৱা ভেকচিন অলৰেডি ক্লিয়াৰ 115-20 কেজি মানে ওজনৰ ছাগলী হয় এটা আমাৰ বিটেল ছাগলী বেছি পেলাই আমাক পইচা দিম বুলি কৈছিলে মানুহজন এতিয়া মৰাৰ পিছত আমি তাপে কেনেকৈ পইচা ল'ম কওক ছাগলীটো ৱেডাৰ মেচিং নহয় পেলাই মৰি থাকিলে তো মধ্য অসমৰ ছাগলী এটা আপাৰ অসমত যাবলৈ মেচিং নহয় লোৱাৰ অসমৰ ছাগলী যে আপাৰ অসমত যাবলৈ মেচিং নহয় তো আপোনালোকে ৰাজস্থানৰ পৰা এটা আনা ছাগলী ইয়াত মেচিং কৰিবৰ কাৰণে কিমান কষ্ট হয় বা কিমান কি হয় আপোনালোকে বুজি পায় বহুত ডাঙৰ এইটো ৰিস্ক হয় আৰু ট্ৰেডিংটো যে মই কৈছোঁ সদায় থাকিব লাগিব কিয় কাৰণে যদি চাউলৰ ট্ৰেডিং নহয় অসমে খাবলৈ নাপাব আলু ট্ৰেডিং পিঁয়াজৰ ট্ৰেডিং চব ট্ৰেডাৰ হয় এইবিলাকত চব ট্ৰেডাৰ হয় লোহা ট্ৰেডাৰ বালি ট্ৰেডাৰ ইটা ট্ৰেডাৰ চব ট্ৰেডিং হয় এইবিলাকত বুজিছেনে এজেগাৰ পৰা আনি এজেগাত ৰখাই পেলাই বেচাটোকে ট্ৰেডিং বুলি কয় আৰু এই ট্ৰেডিংটো থাকিবই লাগিব তেতিয়াহে মানে অসমখন চলিব ট্ৰেডিং যদি একেবাৰে নাইকিয়া হৈ যাব ট্ৰেডাৰ শব্দটো যদি বেয়া তেনেহ'লে আমাৰ ট্ৰেডাৰবিলাকে ৰাজস্থানৰ ট্ৰেডাৰবিলাকে আহি পেলাই ইয়াতে কি কয় চাহপাত নি পেলাই তাত বেচে তো চাহপাত কোনে নিব ট্ৰেডিং শব্দটোক বেয়া হিচাপে নাভাবিব ট্ৰেডিং শব্দটো ভাল আৰু যেন কিছুমান মানুহে আজি মই গ্ৰুপত চাই আছিলোঁ কিছুমান মানুহে মানে সমালোচনা কৰি আছে কি এজন দুজনক টাৰ্গেট কৰি আছে ইয়াত মানে বেপাৰী সোমাই আছে আমুক তামুক বেপাৰী যদি নোসোমায় বেপাৰী যদি নহয় দালাল যদি নাথাকে তেতিয়াহ'লে বস্তু চলিব কেনেকৈ দালাল যদি নাথাকে বেপাৰ যদি নকয় মানে চলিব কেনেকৈ মানে ফাৰ্ম কিয় কৰিব ব্যৱসায় কিয় কৰিব কওক আপোনাক কোনোবাই ললিত নাথাকে কিয় বাহিৰৰ পৰা ছাগলী আনি দিব মোক কি গছ পইচা কাৰোবাক মই ছাগলী আনি পেলাই দিম কোনোবা উন্নতি কৰিব কোনোবা উন্নতি নকৰে নহয় যাবলৈ তামিলনাডুৰ চিকিউৰিটি কওক কয়লা আনি যাবলৈ কয়লা কাটক গৈ কি কথা আছে মোৰ কিবা দৰকাৰ আছে নেকি কাৰোবাৰ কাৰণে কিবা কৰিম মই কিহৰ কাৰণে কৈছোঁ পইচাৰ কাৰণে কিয় পইচা পালে কিয় মোৰ ফেমিলিটো চলাম মই তো আপোনালোকে কি ভাবিছে মই ছাগলী ফাৰ্ম কৰিবলৈ মোৰ ফেমিলি চলাম চবেই কিবা এটা ভাবি পেলাই কামটো কৰিছে না তাত আকৌ এইটো কথা কি কথা আছে আমুক টাৰ্গেট কৰিব মিয়া ল'ৰাটোক টাৰ্গেট কৰিছে আৰে সি মিয়া হ'ল বুলি কি মানুহ নহয় নেকি টাৰ্গেট কৰি আছে কোনোবা কলিতা ফলিতা দুটামানে চাইছোঁ এনেকৈ মই গ্ৰুপত সেইবিলাক মানুহ অকাত নাই সেইবিলাক মই ক'লোঁ নহয় একে অকাত নাইকিয়া মানুহ হয় সেইনে নিজে কৰিব নাই খালি উল্টা পুল্টা কমেণ্ট কৰি ৰাতিপুৱা সেইবিলাক মোৰ আইডিয়া কি জানে এয়া বন্ধন গোটৰ লোন লৈ পেলাই লোৱা মোবাইলকেইটা লৈ দিনটো বেলেগক উল্টা পুল্টা কমেণ্ট কৰে বন্ধন গোটৰ পইচা পে লোৱা মোবাইল যেন মামাইটো এনেই দিলে এইবিলাক ফ্ৰীকৈ তো সেইবিলাকৰ পৰা মানে দিনটো কমেণ্ট কৰিব কৰিছা নাই বা ফিল্ডত কাম কৰিছা ফিল্ডত কাম কৰিলে পোকত টাপকৈ পোক ফাটি যায় বুজিলি কাৰোবাক কমেণ্ট কৰাটো সহজ কথা নহয় কমেণ্ট কৰাটো সহজ হয় কাম কৰাটো সহজ কথা নহয় দেখাইছা বৰ আনি পেলাই দেখাইছা আনি পেলাই ৰাখিছা ৱেডাৰ মেচিং কৰি দেখা এজনী মাইকী ছাগলীটো বনাইছা 80 কেজি 90 কেজি ৱেটৰ তেতিয়া মানি যাম ইমান সহজ অসমীয়া যে কেঁকুৰা জাতি বুলি কয় ইনে নকয় আৰু সেইকাৰণে চবেই সুবিধা লয় অসমীয়াক যেন হানে খুচে ডুবাই দিয়ে বুলি জানি অসমত আহি পেলাই বেলেগে বহিৰাজ্যৰ মানুহে হেৰি কৰি আছে ইমান যদি তহঁতে দমেই আছে বাহিৰৰ পৰা আহি পেলাই গাহৰি ফাৰ্ম আহি পেলাই কৰি আছে অসমত ডাঙৰ গাহৰি ফাৰ্ম যা চোৱা ঠিক নে ফোৱা ঠিক গাহৰি ফাৰ্ম এখন কিমান ডাঙৰ 1% গাহৰি মানে নৰ্থ ইষ্টত দিয়ে 1% গাহৰি নৰ্থ ইষ্টত দিয়ে মানে ভাবি চাওক 1% গাহৰি নৰ্থ ইষ্টত দিয়ে 100ৰ ভিতৰত 1% আমি কিমান পাৰ্চেণ্ট দিওঁ মাইনাছত দিওঁ আমি -1% -2% সেনেকৈ দিওঁ বুজি পাইছে বস্তুবিলাকত কাৰোবাক কিবা এটা কোৱাৰ আগতে হেৰি কৰি ল'ব কাৰোবাক হানি খুচি থাকি লাভ নাই মোক বিশেষকৈ হানি খুচি থাকি আপোনালোকে একো নাপায় মই ট্ৰেডিং একো নকৰিলেও চলিব পাৰোঁ ধুনীয়াকৈ চলিব পাৰোঁ বিন্দাছ চলিব পাৰোঁ একো কথাই আহি নপৰে কিন্তু কৰি আছোঁ আহি আছোঁ 2 টকা কি কথা আছে কাৰোবাৰ পৰা পইচাটো ধাৰ লৈ কৈছোঁ নেকি নিজে কষ্ট কৰিছোঁ নিজে যাওঁ ৰাতি 2টা বাজিত উঠি পেলাই হাইৱেত গাড়ী চলাই তাত যাই পেলাই বাবুৰ লগত কথা পাত পুলিচৰ লগত কথা পাত কাগজ জমা দে উলিয়া কিমান কি আছে ঝামেলা চবৰ কাৰণে সহজ কথা নহয় এইবিলাকত তো আপোনাক ৰাফলি ক'লোঁ দাদাহঁত ভাইটিহঁত বন্ধুহঁত বেয়া নাপাব আপোনালোকে কিহৰ কাৰণে বহুত দিনৰ পৰা কম বুলি ভাবিছিলোঁ ট্ৰেডাৰৰ ওপৰত যেন এইবিলাক কথা কৈ থাকে তো আপোনালোকে যদি মই ট্ৰেডিং এৰি দিলে যদি বহুত হেপ্পী হৈ যায় মই তেতিয়াহ'লে ট্ৰেডিং এৰি দিছোঁ মোৰ বেলেগো কাম চলি আছে মই তাতো টাইম দিব লাগে মোৰ বেলেগ কাম চলি আছে মই তাতো টাইম দিব লাগে আৰু কয় যদি মই ললিত নাথে যদি ট্ৰেডিং বাদ দিয়ে অসমখন বহুত উন্নতি হ'ব বহুত ভাল হ'ব আপোনালোকে ক'ব তই বুলি দেখিব তই ট্ৰেডিং বাদ দে তেতিয়া বহুত উন্নতি হ'ব অসমৰ মই 100% ট্ৰেডিং বাদ দি দিম 100% ট্ৰেডিং বাদ দিম
বুজিলে 100% ট্ৰেডিং বাদ দিম ঠিক আছে আজি ভিডিঅ'টো বহুত লম্বা হৈ গ'ল বাকী অলপমান কিছুমান কাম কৰিছে বা মাছৰ কাম কৰিম আপোনালোকক পিছত দেখাম মাছৰ কাম কৰিম আৰু আছে কিছুমান কাম তো পিছলৈ চাব পাৰিব আপোনালোকে বৰ্তমান আজি ভিডিঅ'টো ইমানটোৱে আপোনাৰ ৰাফকৈ ক'লোঁ বেয়া নাপাব নিজৰ বুলি যদি কোনোবাই বেয়া পাইছে মনত নল'ব ঠিক আছে ৰাফকৈ কৈছোঁ বুজি পাওক কথাবিলাকত আমি অসমীয়া হয় অসমৰ হৈ পেলাই ভাবক কথাটো অসমৰ হৈ ভাবক কথাটো বুজিলে অসমীয়া হিচাপে কথাটো ভাবক প্ৰতিজন মানুহকে নিজৰ গাঁৱৰ মানুহ বুলি ভাবক দেই আমি অসমৰ সম্পদ হয় প্ৰতিজন মানুহে কাম কৰি থকা প্ৰতিজন মানুহে আমি অসমৰ সম্পদ হয় আমি প্ৰতিজন মানুহে অসমৰ সম্পদ হয় আমি 10 টকা যদি ইনকম কৰিছোঁ নহয় ৰখিছে যদি আমাৰ অসমৰ ৰেভিনিউ তাত ক্ৰিয়েট হৈছে সেইটো কথা ভাবি পেলাই আপোনালোকে কাম কৰক ইটোৱে সিটোক নাকাটক ইটোৱে সিটোক নামাৰক ইটোৱে সিটোক হানাহানি নকৰক আমি চবেই অসমীয়া হয় তাত আমাৰ মিয়াগিটাও হয় আমাৰ বড়ো কছাৰী কোচ নাথ কলিতা চব আমি অসমীয়া হয় আমি চবেই অসমৰ সম্পদ হয় সেই কথাটো মনত ৰাখিব সেই কথাটো মনত ৰাখি পেলাই আপুনি যদি কাম কৰে তেতিয়াহ'লে আপুনি 100% ছাকচেছ মই বহুত বেছি ছাকচেছ নহয় বেলেগৰ নিচিনা বহুত ডাঙৰ মানুহ নহয় কিন্তু খাই বৈ জীয়াই থাকিবলৈ কাকো কি ক'লোঁ থেংক ইউ ধন্যবাদ জয় আই অসম জয় জুবিন দা